আজি গাইছ ঘৰৰ পৰা ওলাই আহিলোঁ পুৰা মোনা চোনা লৈ আহিছোঁ চাইকেলত আৰু যাই লওঁ দেখি আছোঁ ক'ত কি কৰি আছোঁ গোটেইখিনি গম পাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আমাৰ বেটাৰী গাড়ী আহি গ'ল। বেটাৰী গাড়ীত উঠি আছোঁ কংকন আৰু মই দুয়ো যাই আছোঁ ৰঙিয়া মেডিকেলৰ ওচৰত ফাৰ্মাচী এখন আছে, তাতে নাম লিখি দিব লাগে ওপৰত আৰু কিবা অলপ চলপ কাম আছে। আহি মেডিকেল পাই লিখি আছোঁ নামখিনি লেখা হ'লে আধা ভিডিঅ' কৰিব পৰা নাই বাৰু, যি ৰ'দ দিছে গাইছ একদম মাথা চাথা ঘূৰি গৈছে। ওপৰত এনেকৈ জখলাত উঠি কাম কৰি আছোঁ, উপায় নাই কৰিবতো লাগবই আৰু ৰ'দ হ'লেও মানে অসহ্য লাগি গৈছে, মানে ভৰিৰ বিষ, ইফালে ওপৰৰ পৰা ৰ'দ ইফালে গৰম। কেনে হৈছে গাইজ জনাবচোন নামটো লেখাত। বাকী আজিৰ ভিডিঅ' এইখিনি আছিল।